আহত জুপিয়ে ৰিঙিয়াই যোৱা ৰাতি লিখিছিলোঁ চিঠিখনি নিজানত বহি জীৱনৰ জটিল অংকবোৰৰ মায়াভৰা এই জীৱন নাটৰ পাত লুটিয়াই শুৱনি গাঁওখনিৰ ছবিটি আঁকিছিলোঁ। ছ'চিয়েল মিডিয়াৰ পৰা কিছু আঁতৰি আহিম, ব্যস্ত চহৰখনিৰ কোলাহলৰ পৰা দূৰলৈ, কিছু দূৰলৈ গৈ নয়নাভিৰাম দৃশ্যৰে ভৰা গাঁওখনিৰ সতে উমলিম। ধাননিৰ মাজৰ সৰু সৰু আলিয়েদি খোজকাঢ়ি গুণগুণাই গীত জুৰিম, মনত পেলাম শৈশৱৰ অলং দলং খেলা ৰজা ৰাণী হোৱা। পাখি লগা সময়বোৰৰ সোঁৱৰণত লিখা গ'ল নেকি বাৰু এটি স্মৃতিৰ কবিতা। অতীতে যে মনলৈ উভতাই আনে কিছু বেদনাই গৰকা ইতিহাস, তথাপিও মনে ঢপলিয়াই সৌ পুৰণি দিনলৈ উপজা গাঁওখনিলৈ। মনৰ সঁফুৰাত থকা সপোন সপোন লগা ৰঙীন স্মৃতিজাকৰ লগত মিলিম, উৰণীয়া পখিলা খেদি খেদি মতলীয়া হোৱা বয়সবোৰ পুখুৰীৰ পাৰে পাৰে বিচাৰিম। আইৰ হাতৰ টেঙা খাম, চন্দ্ৰাৱলীৰ নিশা চোতালত বহি জোন তৰাৰ সতে উমলিম। আপোনজনৰ খবৰ ল'ম, যান্ত্ৰিকতাৰ পৰা অলপ হ'লেও আঁতৰি আহিম। তোমাক আকৌ এবাৰ ক'বলৈ মন গৈছে, সপোনৰ আলি বাটি দি যাওঁ বোলা, আহত জুপিৰ তলত যৌৱনৰ দিনবোৰ বিচাৰোঁ বোলা। পুখুৰীৰ পাৰতে থকা স্কুলখনত শৈশৱৰ সোণালী দিন বুটলো বোলা। ধাননি পথাৰত টঙি ঘৰত উঠি বতা চৰাই উৰুৱাওঁগৈ বোলা। সপোনৰ বালিকৰ সাজু বোলা, বাৰিষাৰ বৰষুণত তিতো বোলা। কুলি কেতেকীৰ সুৰদিসুৰীয়া মাতৰ লহৰত ঋতুৰাজ বসন্তক আদৰো বোলা। নমস্কাৰ দৰ্শকবৃন্দ, আপোনালোকে মোৰ আগৰ ভিডিঅ'কেইটাত যিখিনি মৰম সঁহাৰি জনালে তাৰ বাবে আপোনালোকক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ অনুপ্ৰেৰণাৰে অনুপ্ৰাণিত হৈ মই মোৰ স্বৰচিত কবিতা এটি ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি আপোনালোকৰ হৃদয় স্পৰ্শ কৰি যায় কবিতাটোৱে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত, আপোনালোকৰ পৰিয়ালৰ লগত। মই মোৰ নিজৰ সৃষ্টিখিনি আগলৈ লৈ আহিম আপোনালোকৰ মাজলৈ। অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।